এনেকুৱা লাগব গুৱাহাটীতে আছা নে আকৌ বাহিৰত আছা গম নাপাবি এনেকুৱা এখন জাহাজত উঠি এইখন দলঙৰ সৌন্দৰ্যটো উপভোগ কৰা ফালে 3টা ৰ'ল আৰু আগত দিকে ইয়াত 3টা আছে ঐ বাপ ৰ দেখাইছোহে এপে দেখো বেলেগ লগা হৈছে আহি গ'লো মই ৰাইজ কুমাৰ ভাস্কৰ নামৰ দলংখন চাব লাগি পিছে আপোনালোক এটা কথা কওঁ শুনক পটককৈ কালি মই যিটো ভিডিঅ' দিছিলোঁ তাতে বহুত বেলেগ বেলেগ ধৰণৰ কিছুমানে কমেণ্ট কৰিছে বহুতে কৈছে দাদা আপুনি ৰাজনীতিত নোসোমাব কথাকেইটা শুনিলোঁ ভাই দলংখন পিছতকৈ চাবি কাৰণ দলং সেই সিটো মাথাৰ পৰা খোজকাঢ়ি একে এইটো মাথা পাইছোঁ আহি মানে গুৱাহাটী ইটো পাৰ আপোনালোকক দেখাম বুলি আহিছোঁ নিজে চাম বুলি আহিছোঁ কিন্তু প্ৰথমতে কালি কমেণ্টকেইটা কথা কওঁ শুনকচোন তো এই ৰাজনীতিত নোসোমাই বুলি কথাটো ক'লা মোৰ মানে মাথাত লাগছে 2-3টা মানে মেছেজটো দিছে তো আপোনালোক প্ৰতিও কওঁ মই ভাই কোনো ধৰণৰ ৰাজনীতিত সোমোৱা নাই মই কংগ্ৰেছো ভাল পাওঁ মই বিজেপিও ভাল পাওঁ কথাটো হ'ল কালি ভিডিঅ'ৰ টপিকটো আছিল কি কালিৰ ভিডিঅ'টো কোনো ধৰণৰ বিজেপি বা কংগ্ৰেছক লৈ কৰা ভিডিঅ' নাছিল আমাৰ বজাৰৰ যিখিনি সাধাৰণ মানুহ সেইখিনি মানুহৰ মনৰ ভাৱটো জানিব খুজিছিলোঁ যে আগন্তুক আহি থকা নিৰ্বাচনত মানে কোন চৰকাৰ বিচাৰে বহুতে মামাৰ কথা ক'লা বহুতে গৌৰৱ গগৈৰ কথাও ক'লা এতিয়া সেইটো ভিডিঅ'ত এটাইটো এনেকৈ কমেণ্ট দিছে যে বজাৰৰ মানুহকেইটাই দি আপুনি চৰকাৰ বনাব আহিছে নেকি বুলি কৈছে ভাই মই বজাৰৰ মানুহ দি চৰকাৰ বনাব যোৱা নাই মই সেইখিনি মানুহৰ মনৰ ভাৱটোহে জানিব খুজিছোঁ সেইকেইটা মানুহৰ মই ভুলটো ভাঙি দিলোঁ মই কোনো ধৰণৰ ৰাজনীতিত সোমোৱা নাই আৰু ৰাজনীতিৰ ভিডিঅ' কৰা নাই তো এতিয়া আহি পালোঁ আমাৰ কুমাৰ ভাস্কৰ নামৰ দলংখন কিন্তু এটা কথা মই অসম চৰকাৰক একদম চেলুট দিছোঁ মানে কি বনাইছে এনেকুৱা লাগে কি একদম বম্বেত যিটো আমাৰ বেণ্ড্ৰাত যিখন ব্ৰিজ আছে ছেম সেই ব্ৰিজখনৰ লুক দিছে ইফালে আৰু এই গোটেই ব্ৰিজখনেদি মানুহ দিব ভৰ্তিবিলাক তো এইটো ভিডিঅ' বনাম বুলি আহিছোঁ যদি 3 কিলোমিটাৰৰ বেছি হ'ল খোজকাঢ়া গাড়ী য'ত থৈ আহিছোঁ কাৰণ সিটো মাথাৰ পৰা খোজকাঢ়ি কাঢ়ি এইটো মাথা আকৌ এই বস্তুটো এই পাৰ্কিংটো ক্ৰছ কৰিব নাই মানে এতিয়া মাথাইদি যেনেকৈ বাকীবিলাক যাই আছে সেনেকৈ যাওঁ এতিয়া সেইটো মূৰৰ পৰা দেখাওঁ যায় এতিয়া এইকেইদিনমান বোলে হেৰি নকৰে গাড়ী চাড়ী চলিব নাযায় এতিয়া মানুহ খোজকাঢ়ি অহা যোৱা হৈছে আৰু এইখিনিতে ব্ৰিজখন খৰা হৈছে সেই আগত দিগি যায় এইখিনিতে এইখন এখন ব্ৰিজ আৰু এইখন মানে ইফালে ইয়াৰ গুৱাহাটী চিটিৰ ভিতৰত লাগি যাব আৰু ইফালে এইটো ডাইৰেক্ট জালুকবাৰী বুলি নহয় আৰু মানে এই চাইডে চবকে যাব পৰা যাব এতিয়া কথাটো হ'ল সিটোৰ পৰাই যাব লাগিলে মই এংকে যাই যে এই আগেদি এংকে সেই ব্ৰিজটো ঘূৰি সেইফালেদি এংকে আহিব লাগিব কিন্তু আৰু ঘূৰিব নোৱাৰোঁ অলৰেডি 3 কিলোমিটাৰ 4 কিলোমিটাৰমান খোজ কাঢ়িলোৱে সেনেকৈ সেইমুখা ঘূৰিব লাগিলে ৰাতি 10টামান বজাত ঘৰ পাম যায় যোনফালে আহিছিলোঁ সোনফালে যাম এই আগত দিকে লাইট দিয়া আৰু ভাল লগা হৈছে তো আগত যে অলপমান দেখাম এটা খুটা পাইছোঁ আৰু আগত দিকে এনেকুৱা 4টা নে 5টা খুটা আছে এই মানুহ হৈছোঁ মানুহ বা তামাম মানুহ হৈছে আৰু কিছুমানে যি ৰিল বনাইছে মানে আচৰিত ধৰণৰ ৰিল বনাইছে চাবাই কথা ফেচবুকত এতিয়া মোৰ লগত আছিল কমল ক'তবা ৰোল তাক বিচাৰোঁ আধাত ক'লা মই অলপ ৰওঁ তই একবাৰ বুলি কৈছে আমি খোজ কঢ়া পৰা নাই সেইটো দেখোন ইয়াতে সেই ভাই বিচাৰি হাহাকাৰ কি কৰিছে ইয়াতে যোৱা দেৰি হ'ল যাওঁ কি চাই আছা কথা এটা হৈছে কি দলংখন কিবা ভুল কৰিলে নেকি অলপমান এইখিনিত কি হ'ব অলপ ভুল কৰিলে অলপমান ভুল কৰিলে হেৰি কৰা যায় কি কৈছা দলংখন ভুল হৈছে ইয়াতে দলং মানে কি এইকেইডাল অলপমান কিবা বেকা কৰিলে এইকেইডাল অলপ গেপকেইটা কমছি এইকেইডাল নাই মাথা দুখ পগলা হৈছে নেকি ইয়াতে পৃথিৱীৰ চবচে ডাঙৰ ইঞ্জিনিয়াৰ লগাইছে তই কি বেকাৰ দেখা পাইছে বেকা হৈছে এই ৰাইজ কি কৈছে শুনছো দে এয়া বোলে এডাল বোলে বেকা হৈছে এয়া দুনিয়াৰ মানুহে আহি ফটো উঠছি ৰিল উঠছি আৰু এটা বস্তুৱে চাবা আহিছে এই ষ্টিককেইডাল ঐ বাপ ৰ দেখাইছোঁহে এপে দেখো বেলেগ লগা হৈছে এইকেইডাল বোলে কিবা বেকা হৈছে এতিয়া কেনেনো লগা হৈছে ভাই লাইটিঙত বাপ মানে এইখন ৰঙা নহয় নে আকৌ সেইফালৰ লাইনটো বগা কৰি দিছে এয়া বগা আকৌ সেইফালত তো সেই বগা আকৌ সেইফালে এয়া নীলা পূৰা মাছ পালোঁ আহি কাৰণ সিফালে 3টা ৰ'ল আৰু আগত দিকে ইয়াত 3টা আছে আৰু ফুটপাথটো ইমান বহল কৰিছে ধুনীয়াকৈ চাইকেল চলাই লৈ যাব পৰা যাব আৰু পূৰা ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ এনেকুৱা এখন জাহাজত উঠি এইখন দলঙৰ সৌন্দৰ্যটো উপভোগ কৰা তলৰ পৰা তাকে সিনাব উপভোগ কৰিব পাৰোঁ নাজানো কিন্তু এইখনত যাব লাগিলে কিবা মাল মাথল দিব লাগে জানো কি ধুনীয়া লগা হৈছে এয়া জেগাত খুলি দিলে গৰম লাগি গ'ল খোজ কাঢ়োতে কিন্তু এতিয়াও আৰু এটা সেই আগত এটা দুটা পাৰ হ'ব বাকীয়ে আছে বাপ খোজ কাঢ়িব পৰা নাই ঢাকি দিছে এতিয়া লাষ্ট খুটাটো পাৱাখন পাইছোঁ এইটো খুটা নিপে এতিয়াও আৰু 1 কিলোমিটাৰতকৈ বেছিয়ে যাব লাগে নেকি নাজানো কিন্তু মানে মই ভাবোঁ গোটেই ব্ৰিজখন আমি য'ৰ পৰা আহিলোঁ ব্লক চকৰ পৰা আলোচকা তাতকৈ অলপ বেছিহে হ'ব যেন পাইছোঁ মানে কণ্টেণ্ট ক্ৰিয়েটাৰ হৈছোঁ নহয় নে দলংখন ভিডিঅ' বনাই আপোনালোকতো দেখাব লাগিব কাৰণ যিখিনি মানুহে অহা নাই বা যিখিনি মানুহ ঘৰত আছে সেইখিনি মানুহটো চাব লাগিব তো ভাল লাগিলে লাইক চেক কৰিবি তোৰ ওপৰতে ফ'ল' অপশ্যনটো আছে ফ'ল'টো কৰি দিবি আৰু যদি পাৰা লগ বন্ধুবিলাকক শ্বেয়াৰ কৰি দিবি কবি যি গুৱাহাটীত এখন এনেকুৱা দলং হৈছে আমি ব্ৰিজ নবোলো দেই দলংহে বোলো বেলেগ এনেকুৱা লাগিব গুৱাহাটীতে আছা নে আকৌ বাহিৰত আছা গম নাপাবি এটা ৰিকুৱেষ্ট কৰোঁ দেই ভাই ভৰিত থৈছোঁ হাতত থৈছোঁ মূৰত থৈছোঁ একে মাটিত আঁঠু কাঢ়ি সেৱা কৰি ৰিকুৱেষ্ট কৰিছোঁ কিমান ধুনীয়া চাফা হৈছে আছোঁ গোটেই ব্ৰিজখন ইমান এটা ধুনীয়া লগা হৈছে এটা দাগ নাই একে ক'লা বিচনা চাদৰ পাৰি থোৱা লগা হৈছে আৰু যদি গিলিবা নোৱাৰা বস্তু এক মখামান মুখত ভৰি লৈ আহা
তো গিলি হ'লেও দিবি বা কাগজে পলিথিনে কিবা ধুলেও পেলাই দিবি কিন্তু ইয়াতে পৰাপক্ষত নেপেলাবি দেই মানে বেয়া লগা হৈ যাব জানানে ফুল তুলি দিব কম দিনৰ ভিতৰত ৰিকুৱেষ্ট কৰিছোঁ তেনেকুৱা নকৰিবি পাৰা যদি কিবা বেলেগত পেলাই আহিবি বা কিবা বটল চটল লৈ আহিবি মোটামুটি মাটিৰ ওপৰত পালোঁ মাটি মানে দলঙৰ ওপৰতে আছোঁ এতিয়াও কিন্তু এইখিনিৰ পৰা ব্ৰিজখন আৰম্ভ হৈছে মানে ইয়াৰ পৰা এয়া মাটিৰ ওপৰত ব্ৰিজখন আছে তো সিফালে সেয়া পানী তো টাটা বাই বাই তো এইবাৰ গাড়ী দি যদি ভাগ্যত আছে এই গাড়ী দি অহা যোৱা কৰিম আৰু আপোনালোকে যদি এইকেইটাৰ ভিতৰত আহিবি ধুনীয়া চাব লাগে খোজ খোজ কাঢ়িব লাগিব আৰু এটা বস্তু দেখাওঁ চাওঁ সেই চলিকেইটাই দাউৰি আছে সেইকেইটা চলি কিন্তু মই এটা বস্তু চিন্তা কৰি আছোঁ এনেই জাষ্ট চিন্তাহে কৰিছোঁ দেই সেই চলিকেইটাই আজি কিমান বছৰৰ পৰা ৰখি আছে এইখন দলং হ'ব হ'লে সিহঁত দাউৰিব ফাইনেলি বাৰু আজি হ'ল মানে অপেনিং কৰিলে আৰু সিহঁতে ইপাৰৰ পৰা আৰু সিপাৰে যাব জাষ্ট ভাবছোঁ মালা চঢ়া নহয় দেই ভাই বহুত চঢ়া বহুত এই এংকে চালি অলপ বুজি যাবি সেইটো লাইট তলত জ্বলি আছে সেইযোৰ কিমান তলত আছে যাই নাপায় ভাই যাই নাপায় এতিয়া খোজ চোজ বহুত কাৰবাৰ নৰা পালি নাহিবি সেই গাড়ী যেতিয়া আহিবা দেই তেতিয়াই চাবি আহি কাৰণ এতিয়াও গাড়ী দেখা পাইছোঁ কিন্তু আপোনালোকে দেখা নাই নাজানো সেই ইয়াতে আছে গাড়ী যাই পেলাই বাৰু গাড়ীত বহি লওঁ ভাগাল লাগছি ডাকছি কিন্তু তাতকৈ ডাঙৰ বস্তু এটা হৈছে এইটো লাগছি যেতিয়া ব্ৰিজখনেদি উঠোঁ অনুভৱে কৰা নাছিলোঁ যে তাতে সেনেকুৱা হেৰি কৰি তাতে নতুনকৈ বনোৱাৰ ব্ৰিজত আৰু ক'ত ব্ৰিজত এনেকুৱা জেগা থাকিবই এতিয়া প্ৰথমতে যাই সেইটো কৰি তাৰপিছত গাড়ীত বহোঁ যায় আহি পালোঁ দেই ভাই সেইয়া দলং সেই তাতে এৰি থৈ আহিলোঁ দলংখন সেইয়া তো মানে কথাটো হ'ল মল্লি জমৰ আগত খোৱা পৰাকৈ আৰু এখন দলং দেখা পালোঁ দেই এতিয়া যাওঁ এয়া গাড়ী ফটাফট যাই থাকোঁ যায়